নমস্কাৰ অসমত পুনৰ সুৰাৰ দাম বৃদ্ধি হ'ব নেকি যেহেতু ইতিমধ্যে অসমত সুৰাৰ ওপৰত অত্যাধিক 25% কৰ আৰোপ কৰা হৈছে কিন্তু ইয়াৰ পিছতো সুৰাৰ ওপৰত কৰ বা টেক্স পুনৰ বৃদ্ধি হ'ব পাৰে তেন্তে আহক এই বিষয়ে আলোচনা কৰোঁ 4 মেৰ পৰা দেশত তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পাছতেই বেছিভাগ ৰাজ্যই তৎক্ষণাত সুৰাৰ বিপণী বা ৱাইনশ্বপসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰে আসলতে ৰাজ্য চৰকাৰসমূহে কোনো পধ্যেই ৱাইনশ্বপসমূহ খুলিব বিচাৰিছিল কিয়নো কৰোনাৰ বাবে বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিও ক্ৰমাৎ বেয়া দিশলৈ গতি কৰিছে ৰাজ্যসমূহৰ ইনকামো ক্ৰমাৎ বন্ধ হৈ পৰিছে তেনে অৱস্থাত ৰাজ্যসমূহে সুৰাৰ বিপণীসমূহ খোলাৰ লগতে সুৰাৰ ওপৰত টেক্স বৃদ্ধি কৰা আৰু পেট্ৰল ডিজেলৰ ভেট বৃদ্ধি কৰাৰ বাহিৰে ৰাজ্যসমূহৰ হাতত আন বিশেষ একো ইনকামৰ উপায় নাই কিয়নো আজি কেইবছৰমান পূৰ্বে মোদী চৰকাৰে জিএছটি প্ৰৱৰ্তন কৰি কৰ বা টেক্স সংগ্ৰহৰ প্ৰায় সকলো ক্ষমতা ৰাজ্যৰ হাতৰ পৰা কেন্দ্ৰৰ হাতলৈ লৈ গ'ল জিএছটি প্ৰৱৰ্তনৰ পাছত ৰাজ্যসমূহে মাত্ৰ কেইটামান উৎসৰ পৰাহে টেক্স সংগ্ৰহ কৰি নিজৰ ওচৰত জমা ৰাখিব পাৰে তাৰ ভিতৰত মুখ্যতেই হৈছে সুৰাৰ ওপৰত থকা টেক্স আৰু পেট্ৰল ডিজেলৰ ওপৰত থকা ভেট লকডাউনৰ বাবে হোৱা অৰ্থনৈতিক সংকটৰ জোৰা মাৰিবলৈ অসমৰ লগতে আন ৰাজ্যসমূহেও পেট্ৰল ডিজেল আৰু সুৰাৰ টেক্স ইতিমধ্যে বৃদ্ধি কৰিছে অসম চৰকাৰেও ইতিমধ্যে সুৰাৰ ওপৰত অত্যাধিক 25% কৰ বৃদ্ধি কৰি মুঠ 1000 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য হাতত লৈছে তেনেদৰে দিল্লী আৰু অন্ধ্ৰপ্ৰদেশৰ চৰকাৰেও সুৰাৰ ওপৰত 70% পৰ্যন্ত কৰ বৃদ্ধি কৰিছে কিন্তু ইয়াৰ পিছতো কেৱল সুৰা আৰু পেট্ৰল ডিজেলৰ টেক্সৰ পৰাই ইমান সহজভাৱে ৰাজ্যৰ অৰ্থনীতি পুনৰ উদ্ধাৰ কৰিব পৰা নাযাব কিন্তু মাত্ৰ 1-1.5 মাহতেই অৰ্থনীতিৰ এনে অৱস্থাৰ বাবে অসম চৰকাৰো সম্পূৰ্ণৰূপে দুখমুক্ত নহয় কিয়নো আজি কেইমাহমানৰ পূৰ্বে চৰকাৰে বহু কোটি টকা ফিল্মফেয়াৰ তাৰ আগতে নমামি ব্ৰহ্মপুত্ৰ আদিত অযথা খৰচা কৰিলে তেনেদৰে মোদী চৰকাৰৰ কথা ক'বলৈ গ'লে আজি কেইবছৰমানৰ পৰাতো দেশৰ জিডিপি কেৱল 4 পৰা 5ৰ ভিতৰতেই আপ ডাউন হৈ আছে লগতে 2019ত আৰবিআই মানে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰায় 1,72,000 কোটি টকা ৰিজাৰ্ভ আছিল আৰু যেতিয়া মোদী চৰকাৰে টকাখিনি আৰবিআইক খুজিলে তেতিয়া সেই সময়ৰ আৰবিআই গভৰ্ণৰ উৰ্জিত পাটেলে টকাখিনি দিবলৈ অমান্তি হ'ল আৰু চৰকাৰক পৰামৰ্শ দিলে যে এই টকাখিনি ৰিজাৰ্ভতে থাকক পাছলৈ দেশত কোনো জটিল অৱস্থা হ'লে এই টকাখিনি কামত আহিব কিন্তু লগালগ 1 মাহৰ ভিতৰতেই উৰ্জিত পাটেলক আঁতৰাই এছ দাসক আৰবিআই গভৰ্ণৰ বনোৱা হ'ল আৰু সকলোখিনি টকা উলিয়াই লৈ মোদী চৰকাৰে টকাখিনি খৰচ কৰি পেলালে নিশ্চয়কৈ সেই টকাখিনি এতিয়া থকা হ'লে ভালেমানখিনি সহায় হ'লহেঁতেন পিছে যি কি নহওক অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে এই জটিল সময়ত বিভিন্ন অৰ্থনীতিবিদ যেনে ৰঘুৰাম ৰাজন নোবেল বঁটা বিজয়ী অভিজিত বেনাৰ্জী আদিয়ে অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে আগবঢ়োৱা পৰামৰ্শবোৰ ভালদৰে বিবেচনা কৰি কাম হাতত লোৱা উচিত লগতে মোদী চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ বাবেও কোনো ধৰণৰ বিশেষ অৰ্থনৈতিক পেকেজৰ ঘোষণা কৰিব লাগে কিন্তু যদিহে কেন্দ্ৰ চৰকাৰে অসমৰ বাবে কোনো বিশেষ পেকেজৰ ঘোষণা নকৰে তেন্তে অসমত পেট্ৰল ডিজেলৰ লগতে সুৰাৰ মূল্য পুনৰ বৃদ্ধি হ'লেও তাত আচৰিত হ'বলগীয়া একো নাথাকিব ধন্যবাদ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় আই অসম জয় হিন্দ